নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'ৰ মাজলৈ আজি লৈ আহিছো মোষ্ট ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন উত্তৰ কেইটামান যিকেইটা প্ৰশ্ন উত্তৰ আপোনালোকৰ বিএড ডিএলএড এন্ট্ৰেন্সৰ উপৰিও সিটেট বা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে আপোনালোকৰ প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছে গতিকে যেহেতুকে আমাৰ টি20 ওয়াৰ্ল্ড কাপ হৈ গ'ল ৰিসেন্টলি গতিকে এই টি20 ওয়াৰ্ল্ড কাপৰ ওপৰতে কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছো যেহেতুকে আমাৰ ভাৰতে কিতাপ জয়লাভ কৰিলে আপোনালোকে সকলোৱে গম পায় আৰু ভাৰতবাসীৰ বাবে এটো খুবেই এটা গৌৰৱৰ কথা আনন্দৰ কথা গতিকে বেছি দেৰি নকৰি পেলাই বলক আৰম্ভ কৰোঁ আমাৰ আজি প্ৰশ্ন উত্তৰ কেইটা প্ৰথম প্ৰশ্নটো আছিল which country won men's T20 World Cup 2024 ইয়াৰ উত্তৰটো আমি সকলোৱে জানো ইণ্ডিয়া so next question to হৈছে who was the player of the match in T20 World Cup 2024 final ইয়াৰ আনসাৰটো হ'ব বিৰাট কোহলি ইয়াৰ next question to আছিল who was the player of the tournament in T20 World Cup 2024 ইয়াৰ উত্তৰটো হ'ব জসপ্ৰীত বুমৰাহ ইয়াৰ পাছৰ প্ৰশ্নটো সুধিছিল আমাক how many run did India win the final match by কিমান ৰানত ইণ্ডিয়াই ফাইনেল মেচখন জিকিছিলে এটা হ'ব 7 ৰানত আৰু ইয়াৰ পাছৰ প্ৰশ্নটো সুধিছিল which country runner up of T20 World Cup 2024 কোনখন দেশে সেকেন্ড হৈছিল বা রানার আপ কিতাপ জয় কৰিছিল হেই হ'ব সাউথ আফ্ৰিকা ভাৰতে সাউথ আফ্ৰিকা ঘৰুৱাই ভাৰতে উইনাৰ হ'বলৈ সক্ষম হৈছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে which country hosted the T20 World Cup 2024 কোনখন দেশে বিশ্বকাপ 2024 হোস্ট কৰিছিল তাৰ আনসাৰটো হ'ব ওয়েস্ট ইন্ডিজ এন্ড USA আৰু ইয়াৰ প্ৰশ্নটো সুধিছিল which edition of T20 World Cup was held in 2024 2024 চনত অনুষ্ঠিত হোৱা কিমান সংখ্যক এডিশন আছিল ওয়ার্ল্ড কাপৰ হেতু হ'ব 9 এডিশন আৰু ইয়াৰ পাছৰ প্ৰশ্নটো সুধিছিল 9 এডিশন of ICC Men's T20 World Cup was held from কেতিয়াৰ পৰা T20 World Cup অনুষ্ঠিত হৈছিল হেতু হ'ব 2 তাৰিখৰ পৰা 29 জুনলৈকে আৰু ইয়াৰ পাছৰ প্ৰশ্নটো সুধিছিল where was the final match of T20 World Cup held ইয়াৰ উত্তৰটো হ'ব কেংছিংটন ওভেল ইন ব্ৰিজটাউন বাৰ্বাডোছ ৱেষ্ট ইণ্ডিজ আৰু ইয়াৰ পাছৰ প্ৰশ্নটো আমাক সুধিছিল which team has won the most T20 World Cup titles কোন কেইখন দেশে বেছিকৈ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল বিশ্বকাপ ওয়াৰ্ল্ড কাপত এবাৰ হেইখন হ'ব ৱেষ্ট ইণ্ডিজ ইংলেণ্ড আৰু ইণ্ডিয়া তিনিখন দেশে দুটাকৈ কিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে একেটাই আছিল আজি বিশ্বকাপ 2024 ৰ ওপৰত প্ৰশ্ন উত্তৰ আশা কৰো আপোনালোকৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে এই কিতাপ প্ৰশ্ন উত্তৰ সহায়ক হ'ব বিএডে হওক ডিএলএডে হওক লাগিলে আপোনালোকৰ কম্পিটিটিভ এক্সামতে হওক এই প্ৰশ্ন উত্তৰ সহায়ক হ'ব এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আপোনালোকে দেখিবলৈ পাব গতিকে যদি ভিডিওটো চাই ভাল পালে তেনেহলে ভিডিওটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিওটো শেষলৈকে চাওক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং